আজি আমি ৰাক্ষস আৰু চোৰৰ সাধু শুনিম। এবাৰ এখন গাঁৱৰ এজন ব্ৰাহ্মণে কৰবাৰ পৰা দান হিচাপে এহাল ধুনীয়া শকত আৱত বলদ গৰু পালে। ব্ৰাহ্মণীয়ে বলদহালক দানা পানী খুৱাই কম দিনৰ ভিতৰতে ধুনীয়া কৰি তুলিলে। সেইখন গাঁৱত এজন চোৰ আছিল। চোৰটোৱে বহু দিনৰ পৰা ব্ৰাহ্মণৰ বলদহাল চোৰ কৰিম বুলি ভাবি আছিল। এদিন সুযোগ বুজি নিশাৰ ভাগত ব্ৰাহ্মণৰ বলদহাল চোৰ কৰিবলৈ আহিল। চোৰটোৱে গৈ থাকোতে বাটত এটা ৰাক্ষস লগ পালে। ৰাক্ষসক দেখি চোৰে ভয় নাখালে। চোৰটোৱে ৰাক্ষসক জনালে যে চোৰটোৱে চোৰ কৰিবলৈ আহিছে। ৰাক্ষসে ক'লে, ভালেই হ'ব, তুমি গৰুহাল চোৰ কৰিবা আৰু মই ব্ৰাহ্মণীক খাই মোৰ পেটৰ ভোক পলাম। এতিয়া ৰাক্ষস আৰু চোৰে ব্ৰাহ্মণৰ ঘৰৰ দিশে আগবাঢ়ি গ'ল। কিছু সময়ৰ পিছত দুয়ো ব্ৰাহ্মণৰ ঘৰ পালে। চোৰটোৱে তেতিয়াই ৰাক্ষসক ক'লে, তুমি অলপ ধৈৰ্য ধৰা, মই প্ৰথমে গৰুহাল চোৰ কৰোঁ, তুমি অলপ পিছত সিহঁতক খাবা। ৰাক্ষসে চোৰৰ কথা মানি নললে। সি ক'লে, তুমিহে অলপ ধৈৰ্য ধৰা, মই আগতে ব্ৰাহ্মণীক খাই লওঁ। অৱশেষত কোনো কাৰো কথা শুনিবলৈ মান্তি নোহোৱাত দুয়োৰে মাজত ভীষণ কাজিয়া লাগিল। অৱশেষত সিহঁতৰ কাজিয়াত পৰিয়ালৰ লোক সাৰ পাৰে আৰু দুয়োকে বান্ধিলে। ব্ৰাহ্মণে মন্ত্ৰৰ বলত ৰাক্ষসক বহুত দূৰ খেদি পঠিয়ালে। চোৰটোক কিছু লপা-ধপা দি তাৰ পৰা বিদায় দিলে। ইয়াৰ পৰা আমি এইটো শিক্ষা পালো যে উদ্দেশ্য অসৎ হলে তাত নিশ্চয় খেলিমেলি লাগে, গতিকে উদ্দেশ্য সদায় সৎ হোৱা উচিত। প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰি কমেণ্ট কৰি জনাই দিব কেনেকুৱা বোলে সাধুটো।